হেল্ল' বন্ধুসকল, আজি আমি লাৰ্ণ এবাউট মেডিচিন শিতানত চেফুৰক্সাইম এক্সেটিল টেবলেটৰ বিষয়ে সবিশেষ আপোনালোকৰ লগত আলোচনা কৰিম। এই চেফুৰক্সাইম কি বেমাৰত দিয়া হয়, কিমান মাত্ৰাত দিয়া হয়, ইয়াৰ ছাইড এফেক্ট কি হ'ব পাৰে আৰু লগতে এই টেবলেট খালে কি প্ৰিকশ্যন ল'ব লাগে, এই সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। চ' বন্ধুসকল, যদি আপুনি এই চেফুৰক্সাইম টেবলেটৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, এই চেফুৰক্সাইম চেফালোস্পৰিন গ্ৰুপৰ সেকেন্ড জেনেৰেশ্যনৰ এণ্টিবায়টিক আৰু ইয়াৰ যদি কামৰ কথা কোৱা যায়, ই খুব ভাল কাম কৰে। সাধাৰণতে আমি ইয়াক বেক্টেৰিয়া মাৰিবলৈ কাৰণে দিওঁ। আপোনালোকে মনত ৰাখিব, এই চেফালোস্পৰিন গ্ৰুপ বা অন্য যিবিলাক এণ্টিবায়টিক আছে সাধাৰণতে বেক্টেৰিয়াৰ মাৰিবৰ কাৰণেহে ব্যৱহাৰ কৰা হয়। ভাইৰাছ বা ফাংগাছ এইবিলাক মাৰিবৰ কাৰণে কিন্তু এণ্টিবায়টিক ব্যৱহাৰ কৰা নহয়। আৰু ঠিক একেদৰে চেফুৰক্সাইমো বেক্টেৰিয়াৰ এগেইনষ্টে কাম কৰা এবিধ এণ্টিবায়টিক আৰু যিকোনো ধৰণৰ ইনফেকশ্যনতে ই কিন্তু খুব ভাল কাম কৰে। সাধাৰণতে যেতিয়া আমাৰ ইনফেকশ্যন এটা খুব বেছি হয়, সিৰিয়াছ পৰ্যায়লৈ গুচি যায়, তেতিয়া এই চেফুৰক্সাইম টেবলেট ব্যৱহাৰ কৰা হয়। চ' বন্ধুসকল, আহক আমি এইবাৰ আলোচনা কৰোঁ এই চেফুৰক্সাইম কি বেমাৰত দিয়া হয়। সাধাৰণতে বন্ধুসকল, এই চেফুৰক্সাইম নিউমনিয়াৰ ক্ষেত্ৰত খুব ভাল কাম কৰে। সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ নিউমনিয়াৰ ক্ষেত্ৰত এই চেফুৰক্সাইম খুব ভাল ৰিজাল্ট দিয়া দেখা যায়। মেনিংজাইটিছ, ব্ৰংকাইটিছতো ইয়াক খুব বেছিকৈ ব্যৱহাৰ কৰা হয় আৰু লগতে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনতো ইয়াক দিয়া হয়। সাধাৰণতে গনৰিয়াৰ ক্ষেত্ৰত ই খুব ভাল কাম কৰে। গনৰিয়া হ'ল এবিধ ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে এই STD বা ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ, যিটো বেমাৰ যদি প্ৰটেকশ্যন নোলোৱাকৈ বাহিৰত সম্পৰ্ক কৰা হয় তেতিয়া এই বেমাৰটো এজনৰ পৰা আন এজনলৈ বিয়পি যায়। এই বেমাৰৰ ক্ষেত্ৰত অৰ্থাৎ গনৰিয়াৰ ক্ষেত্ৰতো এই চেফুৰক্সাইমে খুব ভাল কাম কৰে। ইয়াৰ উপৰিও কাণত যেতিয়া ইনফেকশ্যন হয়, অটাইটিছ মেডিয়া হ'লে, সাধাৰণতে কাণৰ পৰা পুজ ওলোৱা, বিষ থকা এনেকুৱা ধৰণৰ কাণত ইনফেকশ্যন হ'লেও এই চেফুৰক্সাইমে খুব ভাল কাম কৰে। ইয়াৰ লগতে অপাৰেশ্যন কৰাৰ পিছত যিবিলাক ঘাঁ হয় বা যিবিলাক চিলাই থাকে, সেই চিলাইবিলাক সোনকালে শুকাবলৈ বা তাত ঘাঁ নালাগিবলৈ এই চেফুৰক্সাইম খুব বেছিকৈ ব্যৱহাৰ কৰা হয়। বন্ধুসকল, মনত ৰাখিব, এই চেফুৰক্সাইম টেবলেট তেতিয়াহে দিয়া হয় যেতিয়া বেমাৰৰ জটিলতাটো অলপ বেছি হয়, অলপ চিৰিয়াছ হয়, তেতিয়াহে এই চেফুৰক্সাইম টেবলেট সাধাৰণতে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, আহক আমি এইবাৰ আলোচনা কৰোঁ ইয়াৰ ড'জ অৰ্থাৎ ইয়াৰ মাত্ৰাৰ কথা, অৰ্থাৎ কিমান পৰিমাণৰ এই ঔষধটো দিয়া হয়। সাধাৰণতে বন্ধুসকল 250 মিলিগ্ৰামৰ পৰা 500 মিলিগ্ৰামৰ টেবলেট এটা দিনত দুবাৰকৈ অৰ্থাৎ 12 ঘণ্টাৰ মূৰে মূৰে 5 পৰা 20 দিনলৈ ইয়াক দিয়া হয়। বন্ধুসকল, এই টেবলেটটো কিমান দিনলৈ খাব লাগিব সেইটো নিৰ্ভৰ কৰিব মানুহজনৰ বেমাৰৰ জটিলতাৰ ওপৰত। যদি বেমাৰটো খুব বেছি হৈছে তেওঁ বেছি দিনলৈ খাব লাগিব, যদি কম পৰিমাণৰ হৈছে তেনেহ'লে 5 দিন বা 7 দিনলৈ ইয়াক দিয়া হয়। ইয়াৰ লগতে যদি মানুহজন খুব শকতাৱধ হয় অৰ্থাৎ বেছি ওজন থাকে, তেতিয়াও মানুহজনৰ ড'জ অৰ্থাৎ মাত্ৰাটো অলপ বঢ়াই দিব লগা হয়। কাৰণ যিকোনো ঔষধৰে মাত্ৰাটো তেওঁৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰে। বেছিকেলি বয়স আৰু ওজন এই দুইটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে যদি মানুহজন খুব শকতাৱধ হয় তেতিয়া তেওঁক মাত্ৰাটো অলপ বঢ়াই দিব লগা হয়। আহক বন্ধুসকল, এইবাৰ আমি আলোচনা কৰোঁ এই চেফুৰক্সাইমৰ ছাইড এফেক্টৰ কথা। বন্ধুসকল, এই চেফুৰক্সাইম হ'ল চেফালোস্পৰিন গ্ৰুপৰ এটা এণ্টিবায়টিক আৰু বন্ধুসকল আপোনালোকে মনত ৰাখিব, যিকোনো চেফালোস্পৰিন গ্ৰুপৰ এণ্টিবায়টিকৰে ছাইড এফেক্টবিলাক খুব কম থাকে। সাধাৰণতে খুব ভাল এণ্টিবায়টিক বুলি যদি কোৱা হয় তেনেহ'লে এই চেফালোস্পৰিন গ্ৰুপৰ এণ্টিবায়টিকবিলাককে খুব ভাল এণ্টিবায়টিক বুলি কোৱা হয়, কাৰণ ইয়াৰ ছাইড এফেক্টবিলাক খুবেই কম থাকে। সাধাৰণতে বন্ধুসকল, এই চেফুৰক্সাইমৰ ছাইড এফেক্টৰ কথা যদি কোৱা যায়, সাধাৰণতে কিছুমানৰ ডায়েৰিয়া বা নৌচিয়া, ভমিটিং বা কিছুমানৰ ছালৰ খুজুতি বা ছাল ৰঙা পৰি উঠা তেনেকুৱা হ'ব পাৰে। কিছুমানৰহে হ'ব পাৰে, কিন্তু শতকৰা যদি আমি কোৱা যায় শতকৰা একজনৰ হ'ব পাৰে, কিন্তু বেছিভাগৰে কিন্তু ছাইড এফেক্ট তেনেকুৱা দেখা নাযায়। চ' বন্ধুসকল, আহক এইবাৰ আমি আলোচনা কৰোঁ এই চেফুৰক্সাইম এক্সেটিল টেবলেটৰ কেইটামান পপুলাৰ ব্ৰেণ্ড নেমৰ কথা। সাধাৰণতে বন্ধুসকল চেপটাম বা চেটিল বা নভাচেফ বা চেফাকাইন এনেকুৱা ধৰণৰ পপুলাৰ কেইটামান ব্ৰেণ্ড নেম আপোনালোকে নিশ্চয় পাইছে। সাধাৰণতে বন্ধুসকল চেফটাম আৰু চেটিল এই দুটা খুব পপুলাৰ হয় আৰু অসমৰ যিকোনো ঠাইতে কিন্তু এই টেবলেটটো যদি আপুনি বিচাৰে তেনেহ'লে নিশ্চয় আপুনি পাব। বন্ধুসকল, আহক এইবাৰ আমি আলোচনা কৰোঁ এই চেফুৰক্সাইম অৰ্থাৎ চেফটাম বা চেটিল টেবলেট খালে কি প্ৰিকশ্যন, কি সাৱধানতা আমি ল'ব লাগিব তাৰ বিষয়ে আলোচনা কৰোঁ। সাধাৰণতে বন্ধুসকল, যদি কোনো মহিলাই গৰ্ভনিৰোধক পিল, contraceptive পিল খাই আছে তেনেহ'লে কিন্তু আপোনালোকে এই চেফুৰক্সাইম খালে সেই গৰ্ভনিৰোধক টেবলেটে কিন্তু আপোনালোকৰ কাম নকৰিবও পাৰে। সেয়েহে যদি আপুনি এই চেফুৰক্সাইম, চেফটাম বা চেটিল এই টেবলেট খাই আছে তেনেহ'লে আপোনালোকে বেলেগ গৰ্ভনিৰোধক কিবা বেলেগ পদ্ধতি আপোনালোকে অৱলম্বন কৰিব, কাৰণ সেই টেবলেট যদি কাম নকৰে তেনেহ'লে আপোনালোকৰ গৰ্ভৱতী হৈ যাব পাৰে। সেয়ে আপোনালোকে বেলেগ এটা পদ্ধতি ইউজ কৰিব। ইয়াৰ লগতে বন্ধুসকল, কোনোবা যদি গেছৰ বটল বা গেছৰ টেবলেট কিবা খাই আছে তেতিয়া কিন্তু এই চেফুৰক্সাইম টেবলেট খুব ভালকৈ কাম
নকৰিব পাৰে সেয়েহে আপোনালোকে যদি গেছৰ টেবলেট খাব লগা হয়ও তেনেহ'লে গেছৰ টেবলেট খাই উঠি প্ৰায় 2 ঘণ্টা পিছতহে যাতে এই চেফুৰক্সাইম বা চেফটাম বা চেটিল টেবলেট আপোনালোকে গ্ৰহণ কৰে যদি আপোনালোকে একেলগে গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু এই চেফুৰক্সাইমে আপোনালোকৰ কাম নকৰিব সেয়েহে যদি আপোনালোকে পাৰে সেই গেছৰ ঔষধ আপোনালোকে নাখাব বা খাব লগা হ'লেও আপোনালোকে গেছৰ ঔষধ খাই 2 ঘণ্টা পিছতে আপোনালোকে এই টেবলেটটো খাব বন্ধুসকল আজি আমি এই ভিডিঅ'ৰ জৰিয়তে চেফুৰক্সাইম এক্সেটিল টেবলেটৰ বিষয়ে সবিশেষ আপোনালোকৰ লগত আলোচনা কৰিলোঁ বন্ধুসকল আজিৰ এই ভিডিঅ'টো আজিৰ এই ইনফৰমেশ্যনখিনি যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক দিব আৰু বন্ধুসকল আপোনালোকে যদি কিবা ঔষধৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আমালৈ কমেণ্ট কৰিব মই তাৰ ওপৰত নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বন্ধুসকল আজিলৈ মানে অহাকালি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে বহুত বহুত ধন্যবাদ